Good morning, friends. চব কাম বন কৰি ললো আজৰি হৈ গলো এতিয়া ৰাতিপুৱা সময়খিনি আৰু মাত্ৰ দেখিছেনে কেনেকুৱা হৈছে কালি যে দৈ খাইছিলোঁ মাত্ৰ ভাঙি গ'ল বহি গ'ল এইজনী ধুনু উঠিছে মাত্ৰ উঠি মুখখন ধুই আহিছে পলাও এই চাহ বনাইছোঁ আৰু ইফালে পানী অলপ খাই লওঁ গৰম পানী মই সদায় মুখ ধুই পেলাই খাওঁহে এতিয়া ৰাতিপুৱা চাহ খাম কাটা বিস্কুট দি এই কাটা বিস্কুট এইটো কাটা বিস্কুটটো মানে ভাল লাগে এই যে এই বিস্কুটটো নহয় তেনেকুৱাটো নহয় আৰু পুৰা টান টানটো নহয় এইটো মানে অলপ চফ্ট থাকে আৰু ওপৰত যে অলপ চেনি চেনি থাকে মিঠা মিঠাইকে যে কি নামটো বোলে মনো চুইট টষ্ট কাটা বিস্কুট যে এইটো পেকেটটো দিছে মনো এইটো 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 যে ভালকৈ ধৰিব নোৱাৰিব পলিথিনত সোমোৱা আছে যে এইটো ভাল লাগে এইটো খাই কৰি যা পানীখিনি খুৱাই এয়া মাস্ক চাক্স লগাই আহিছে দেখিছে তাই কৰোণা হৈ গৈছে গৈ এইটো বিস্কুটটো হাই ফ্ৰেণ্ডছ এতিয়া মানে কাম কৰি দুপৰীয়া টাইম হৈছে ভাগৰ লাগিছে আৰু টোপনি ফিলিংটো আহিছে আপোনালোকেতো জানে টোপনি লাগিলে মই চাহ অকণ খাই লওঁ এতিয়া চাহ অকণ খাই ল'ম মানে এওঁ গৈছে বজাৰৰ পৰা মাছ আনিবলৈ গৈছে বেপাৰী এটা আহিছিলে বেপাৰীটোৱে অলপ সৰু সৰু মাছ আনিছে তেওঁ বোলে আজি অলপ কিবা বেলেগ মাছ খাব মাছ আনিবলৈ গৈছে মই এতিয়া আহিলে চাহ বনাম বহুত কাম বন কৰিলোঁ গোটেইখিনি আপোনালোকক দেখাবলৈ নোৱাৰি আপোনালোকে ভাবিব এইজনীয়ে সদায় কি কাপোৰ ধোৱা সোপাকৈ দেখাই থাকে ঘৰ সাৰা সোপাকৈ দেখাই থাকে এইটো কাৰণে আজি দেখুওৱা নাই আকৌ বেলেগ এদিনা দেখাম এতিয়া মই মাছৰ লগত বনাবলৈ কি থৈছোঁ মানে কিহৰ লগত মাছ বনাওঁ আপোনালোকে গম পাইছে জানো নাই নহয় বলকচোন মই দেখাই আছোঁ এইয়া যে দেখিছে এয়া হ'ল কি গম পাইছেনে এয়া ৰাজমাহ যে আমি ৰাজমাহ বুলি কওঁ এতিয়া ধৰক বেলেগ ঠাইত বেলেগ নাম দি মাতে চাগে নাজানো আৰু কি বুলি কয় আমি ৰাজমাহ বুলি কওঁহে এয়া মাছৰ লগত বনালে যে ইমান ধুনীয়া লাগে নহয় এয়া বাকলিটো ইয়াক কিছুমান মুনুৱে গুচাই থৈছে অলপকৈ গুচালে এইখিনি আকৌ এতিয়া মই গুচাব লাগিব আৰু বাকলি গুচালে এনেকুৱা এইখিনি বাকলি গুচাই থৈছে মুনুৱে এনেকুৱাহে বাকলি গুচালে আৰু এতিয়া মানে অহাই নাই নহয় নহালৈকে মই এইখিনিকে বাকলি গুচাই লওঁ বাকলি গুচাওঁতে বহুত সময় লাগে বাকলিখিনি তথাপিও মুনুৱে মই মিলি গুচাই লওঁ এইয়া এনেকৈ বাকলিটো গুচাব লাগিব এয়া দেখাত বাদামৰ নিচিনা লাগিছে আৰু কাজু বাদামৰ নিচিনা আৰু এজনী হ'ল মুনুৱে বাকলি গুচাই আছে আৰু এজনীতো গম পাইছে আৰু লচপচিও গুচাই আছে দেই মোক হেল্প কৰি আছে আৰু মই গুচাই লওঁ এয়া আমি এইখিনি ৰাজমাহখিনি গুচাওঁতেও আহি পালেহি আৰু মাছ আনিলে কি মাছ বোলে ৰৌ মাছ আনিছে ৰৌ মাছ আনিছে এইখিনিও আমাৰ গুচোৱাই হৈ গ'ল আৰু এইখিনি এতিয়া ধুই পখালি লওঁ একেলগে চাহ খাব পাৰিম আৰু এতিয়া নমনো আৰু এওঁতো ব্যস্তও ভগৱান চিঙৰা ভাল নাপাওঁ মিঠাই এটা আনিছে নেকি নাই হ'ব চাহ বনাই কৰি খাই ল'লোঁ এতিয়া মাছখিনি ভাজি লওঁ কেৰাহীটো বহাইছোঁ আৰু এয়া আপোনালোকেতো জানেই আৰু মই কেনেকৈ মাছ ভাজোঁ ইয়াতে মই নিমখ হালধি একেবাৰে দিয়ে দিওঁ এতিয়া তেলখিনিতে নিমখ হালধি দিলোঁৱেই মাছখিনি দি দিম আৰু মাছখিনি ভাজি লওঁ তাৰপিছত লগ পাই আছোঁ ইফালে মাছ ভাজি আছোঁ আৰু ইফালে এওঁৰ কাৰণে মই ভাত বহাই দিছোঁ এওঁখিনি হ'ব তাৰপিছত আমাৰখিনি বহাম ফটাফট কৰিব লাগিব ইফালে ধনুৰটো আজি ডান্স আছে 3টা বজাৰ পৰা ডান্স আছে
ফটাফট চব্জি তব্জি বনাই কৰি ৰেডি কৰি লয় তাইক আকৌ গাটো ধুৱাওঁ গা ধুৱাই তাইক পঠাব লাগিব ডান্সত এইখিনি মাছৰ কণীখিনি ধুনীয়া খাম বুলি কৈছে তাইক ভাজি দিওঁ ফটাফট মই চব্জি তব্জি বনাই ৰেডি কৰি লওঁ মাছখিনি পূৰা ভাজা হৈ গ'ল আৰু এতিয়া মানে ইফালে ইয়াতে মই দি দিম আৰু যি য'ত দিব লাগে এইটো ৰেচিপিটো আপোনালোকক মানে দেখুওৱা নাই এইটোতো চবেই জানেই আৰু কিনো দেখাম আৰু নহয় জানো মানে আজি ইমান ইমাৰ্জেঞ্চি মানে কাম কৰিছোঁ ন পূৰা দৌৰা দৌৰি কাম কৰি আছোঁ ইফালে পানীখিনি গৰম কৰিছোঁ বহাই দিছোঁ তৰকাৰী দিবৰ কাৰণে ইফালে স্পীডকৈ মাছখিনি ভাজিছোঁ মুনুক তাইক গাটো ধুৱাই দিবলৈ কৈছোঁ মানে পূৰা স্পীড কাম কৰিছোঁ আজি আৰু তাই ডান্স আছে কাৰণে আৰু এনেকুৱা মানে উৎপাত হৈছে এতিয়া 2টা বাজি গ'ল মোৰ ভাত হোৱাই নাই এতিয়াও ভাতখিনি পূৰা ৰেডি কৰি এয়া আমাৰ চব্জিও চব ৰেডি হৈ গ'ল আৰু ধনুৰ কাৰণেতো জানে এক্সট্ৰা দালি বনাব লাগে তাইৰ কাৰণে দালি হৈ গ'ল আমি ভাতকেইটা খাই লওঁ নহ'লে কোনো মতে পূৰা টাইমটো মেকআপ কৰিছোঁ এতিয়া 3টালৈ 5 মিনিট আছে ধনু ৰেডি হৈ গ'ল ভাত পানী খাই আজৰি হৈ গ'ল ডান্সত চাৰে 4টাত আহি পাব আৰু ন